তোমাৰ আটাইতকৈ ওচৰৰ বন্ধুৰ মাজতে এজন এনেকুৱা মানুহ আছে যি মনে মনে তোমাক লৈ জেলেছ অনুভৱ কৰে। আৰু আটাইতকৈ ভয়ংকৰ কথা কি জানানে? তুমি এতিয়ালৈকে একো গমেই নোপোৱা, কিন্তু এই তিনিটা চাইন জানিলে আজি তুমি লগে লগেই বুজি যাবা। আৰু থাৰ্ড চাইনটো আটাইতকৈ ডেঞ্জাৰ। ভিডিঅ'টো এতিয়াই লাইক কৰি ছেভ কৰি ৰাখা, কাৰণ এইবোৰ চাইন্স বেছড হিউমেন বিহেভিয়াৰ। চাইন বেক এণ্ড কমপ্লিমেণ্ট। অ' ভাই, তই ইমান ভাল নম্বৰ আনিলি, তোৰ কিবা ছেটিং আছিলে নেকি? তই আজিকালি বহুত স্মাৰ্ট হৈ গ'লি দেই। শুনিবলৈ কমপ্লিমেণ্ট লাগে, কিন্তু ভিতৰত এটা লুকুৱা ইনচাল্ট থাকে। কাৰণ জেলেছ মানুহে তোমাক ডাইৰেক্ট হেট দেখুৱাব নোৱাৰে, সেইকাৰণে কমপ্লিমেণ্টৰ ভিতৰতে টিউন মাৰি যায়, যাতে তুমি কনফিউজ হৈ থাকা। এয়া জোক আছিল নে ইনচাল্ট? চাইন 2 ৰিলেটিভ এপ্লিভেশ্যন। এইটো আটাইতকৈ চাইলেণ্ট চাইন, আৰু সেইকাৰণেই আটাইতকৈ ডেঞ্জাৰাছ। তুমি কিবা এচিভ কৰিলে সকলোৱে কয়, বা ভাই কংগ্ৰেচুলেশ্যন, কিন্তু এজন বন্ধু থাকিবই যিয়ে টপিক চেঞ্জ কৰি দিব, নহ'লে শুকান মুখে ক'ব নাইচ আৰু চুপ হৈ যাব। কাৰণ তোমাৰ ছাকচেছ তাৰ ফেইলিয়াৰৰ কথা মনত পেলায়, আৰু সেই ফিলিংছৰ পৰা বাচিবলৈ সি তোমাৰ এচিভমেণ্টক মিনিমাইজ কৰে। চাইন 3 বেক টক্স, মষ্ট ডেঞ্জাৰাছ। এইটো এটা এনেকুৱা বন্ধু যি তোমাৰ আগত ভাল দেখুৱাব, কিন্তু তোমাৰ পিছফালে মানুহক ক'ব ই ভাগ্যৰ জোৰত আগবাঢ়িছে, দেউতাকৰ টকাৰ জোৰ আছে দেই, ই ইমান স্পেচিয়েল নেকি? জেলেছ মানুহে তোমাক ডাইৰেক্ট তলত নমাব নোৱাৰে, সেইকাৰণে সিহঁতে কি কৰে জানেনে? আনৰ আগত তোমাৰ ইমেজটো ধ্বংস কৰিবলৈ চেষ্টা কৰে। আৰু যেতিয়ালৈকে কোনোবাই আহি তোমাক নকয় ভাই তোৰ পিছফালে এইবোৰ কৈ ফুৰিছে, তেতিয়ালৈকে তুমি অন্ধকাৰতে থাকা। মানুহৰ আচল বুক চিনি পাবলৈ শিকিব লাগিব, কাৰণ সকলো হাঁহি লয়েল নহয়। কিছুমান হাঁহিৰ পিছত জেলেচিও লুকাই থাকে। আৰু এনেকুৱা ডাৰ্ক চাইকলজি আৰু হিউমেন বিহেভিয়াৰৰ ভিডিঅ' চাবলৈ এতিয়াই ফ'ল' বা ছাবস্ক্ৰাইব কৰা, কাৰণ পৰৱৰ্তী ভিডিঅ'বোৰ তোমাৰ চকু মেলি দিব। চ' লগ পাইছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈ